আজি হৈছে ৰঙৰ উৎসৱ হোলী আৰু হোলী আপোনালোকক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমিও তিনিটাই ওলাই আহিলোঁ এনে গাঁৱতে কি মানে আৰু তিনিটামান আছে বাৰু গোটাইকেইটাই লগ লাগিম অলপ দেৰিকৈ আৰু আজি আমি খেলা নাই আমি তাৰমানে বোকাৰ দিনা খেলোঁ আমি গাঁৱৰ গোটাই দাদা খুৰা চব মিলি আমি খেলোঁ আৰু লগবিলাকেদি মিলি আৰু আমি এনেই ঘূৰি ফুৰিছোঁ 6টামান আছোঁ আমি 6টাই ঘূৰি ফুৰিছোঁ মোৰো পেটটো এলান দিলা দেখোন মই সেইকাৰণে ঘৰত গ'লোঁ কিবা এটা খাবৰ কাৰণে আকৌ মায়ে মাতি আছে কিবা খাবৰ কাৰণে সেইকাৰণে গ'লোঁ আৰু ঘৰত মই যাই পেলাই কিবা এটা খাই আহিলোঁ তাৰপিছতে আহিছে আমাৰ চিয়াতিৰ সন্থাটো সিহঁতেও ফাকুৱা খেলি ফুৰিছে তাৰমানে গাঁৱে গাঁৱে সিহঁতে আজিয়ে খেলিব অহাকালি নেখেলি অহাকালি বোকাটো আৰু এওঁলোকে একেবাৰে আগ তাক ফাকুৱা লগাই ঘূৰি ফুৰিছে একেবাৰে তাৰপিছত গা পা ধুলোঁ ধুই উঠি পেলাই ময়ো গ'লোঁ এই ক্ৰিকেট খেলিবৰ কাৰণে ক্ৰিকেটটো মেইনটো সেইকাৰণে ক্ৰিকেট খেলিবৰ কাৰণে গ'লোঁ আৰু যাই আছোঁ আমি দুটাই ক্ৰিকেট খেলিব আৰু আগতে গৈছে বাৰু গোটাকেইটাই তাৰপিছত খেলা আৰম্ভ হৈছে আমিও যাই পেলাই যোগদান কৰিলোঁ আৰু খেলাত তাৰপিছত অলপ খেলা খেলিলোঁ তাৰপিছত বতৰটো আহিছে বেয়াকৈ আকৌ সেইকাৰণে সোনকালতে এৰিব লাগিব দেচোন তাৰপিছত আহিলোঁ ঘৰলৈকে আৰু আজিলৈ বাই বাই এইখিনিয়ে ভিডিঅ' আছিলে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ